হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। কি কৰিম, এয়া বহি আছো। সহদেৱ আছে, এয়া সহদেৱ আৰু এয়া শুক্লেশ্বৰ। তাৰপিছত আজি কাম নাই, ক'ৰবাত ফুৰিবলৈকে যাংছ। ক'ত যাবি? টাংহঙত যাংছ। হে, টাংহঙত যাংছ। বুঢ়িয়া বুঢ়িয়া ওল আছে বোলে তাতে। ওল ওলাইছে? ওলাইছে। পিলপিলিত যাম নেকি? বাইকত নাযাওঁ। হ'ব দে, পিলপিলিতে যাম দে। বাইকত আৰু খৰচা বেছি। পিলপিলি মানে হেৰি টমটম। টম যাবি না শুক্লেশ্বৰ? যাব লাগিব। হে, তাতে কি বঢ়িয়া লাগে যাই। জাগাখিনি ভাল না? জাগাখিনি বিৰাট ভাল লাগে। আৰু চোৱাটো আছে তাৰ ওল গিলা। আৰু হেৰি কিবা কি বুলি কয়, গাঁৱে গাঁৱে যাম হা, নিচান গাড়ী যাম, ভাল লাগিব। হ'ব দে, হ'ব। ঠিক আছে তেতিয়াহ'লে বলক। তাৰমানে মেচিনত যাম আমি, ওল ছিঙিবা না। ভিডিঅ' এটা চাই থাকিব, অলপ স্কিপ নকৰিব। তো ঠিক আছে, বলক আমি আৰম্ভ কৰো যাবলৈ না। বলক না কি কয়? হয় বলক আমি আৰম্ভ কৰো ৰাওনা। তো গাইজ পিলপিলিখন লৈ আমি ওলালো। তো বন্ধুসকল, আমি দুধনৈৰ পৰা গৈ আছো। দুধনৈৰ পৰা গৈ নিচান গ্ৰামেদি সোমি আমি নগৰ বাজাৰেদি ওলাম বুলি ভাবিছো। আৰু এয়া চাওক, যোৱাকালি বৰষুণ দি মানে পথাৰত অলপ পানী জমা হৈছে। পথাৰ, ৰাস্তা আৰু কিমান ধুনীয়া সেউজীয়া, একদম সেউজীয়া গছ বনৰে ভৰা। ৰাস্তাবিলাকো ইমান সুন্দৰ পৰিষ্কাৰ। আৰু এয়া সহদেৱে চলাই আছে পিলপিলি। হেল্ল' ফ্ৰেণ্ডছ। তো গাইজ, আমাৰ ইফালে কিন্তু পিলপিলি বুলি কয়, আৰু আপোনালোকৰ সিফালে কি বা কয়, টমটম না কি বুলি কয় নাজানো। কিন্তু সেই টমটম গাড়ীৰে আমি যাই আছো। তো গাইজ, এয়া চাওক, গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া, ইমান সুন্দৰ, দেখিবলৈ ইমান ভাল। আচলতে মেঘালয় বুলি ক'লে ইমান সুন্দৰ জাগা, মানে ক'বলৈ ইমান মানে নোৱাৰি আৰু। মেঘালয় মানে গাৰো জনগোষ্ঠী সকলো ইয়াতে বাস কৰে। আৰু একদম জাগাবিলাক পৰিষ্কাৰকে ৰাখে ইহঁতে। তো গাইজ, আমি আহি পালো নগৰ বজাৰৰ অলপ আগফালে। তো এয়া লেফ্ট চাইডেদি যাবলগীয়া হ'লে ডাইৰেক্ট দুধনৈ যাব পাৰি। তো আৰু ইফালেদি যাবলগীয়া হ'লে উৱাগাছি, ৰংজেং, নঙাল, জাদি, দুপু, পাকমাৰা ইত্যাদি সকলো ঠাইতে যাব পাৰি। তো বন্ধুসকল, ইতিমধ্যে আহি পালো আমি ইয়াত চাৰেংমা বোটখন আছে, চাই লওক। তো গাইজ, আমি আহি পালো ডাংখং ব্ৰিজ মানে দুধনৈৰ পৰা আহোঁতে এইখনেই ব্ৰিজ ডাংখং বুলি জনাজাত পৰিচয়। আৰু এই মেঘালয়ৰ ডাংখং অঞ্চলতে কিছুমান ৰাভাসকলে বসবাস কৰি আছে। তো গাইজ, আমি আহি পালো ডাংখং, আৰু সেইখন পাহাৰতে আমি তাতে ওল ছিঙিবলৈ আমি তাতে যাম। আৰু আমি এইখিনিতে আমি পিলপিলি টমটমটো ইয়াতে ৰাখিলো। এই বন্ধুজনৰ লগতে আমি ডাংখঙত আহিলো। এই মানে ডাংখঙৰে মানুহ হয়, কেমেৰাত উঠিবলৈ লাজ কৰি আছে। তো গাইজ, পাহাৰত উঠিলো আমি। পাহাৰত উঠি এই সৰু সৰু কিছুমান ওল আছে, এইবিলাকো খোৱা যায়। আৰু আছে ইফালে এইবিলাক মানে কমলীয়া ইয়াতকেও আৰু বহুত ডাঙৰ পোৱা যায়। এইবিলাক আছে, এইবিলাক চাওক, কি ধুনীয়া, একদম তাজা, একদম ধুনীয়া। ওলৰ কমলীয়া ঠাৰি হয় এইবিলাক, এয়া চাওক। আৰু এয়া চাওক, এয়া দুটা আছে। এই দুটা ইমান কমলীয়াকে আছে, দুটা মানে পালো, ইমান ধুনীয়া। এয়া চাওক, একদম কমলীয়া। আচলতে এইবোৰ খাবলৈ বহুত সোৱাদ, আৰু একদম মানে বইল কৰিও খাব পাৰি। এইবিলাক কোনো টেনচন নাই, গলত নধৰে। এইবিলাক ইমান সুন্দৰ খাবলৈ, একদম বইল কৰিও খাব পাৰি।
এয়া চাওক দেখিছেনে তো গাইজ ওলৰ ঠাৰিবিলাক ছিঙি থকা সময়তে বন্ধুবিলাক যে ক'ত গ'ল মই পাগলৰ দৰে দেখি মানে ওলৰ ঠাৰিবিলাক ছিঙি থকা সময়ত ক'ত যে গ'ল বন্ধুবিলাক অকলশৰীয়া হৈ গ'লো তো গাইজ এয়া চাওক সেই গাঁৱৰ পৰা আমি আহিলোঁ মানে দেখিবলৈ ইমান ধুনীয়া একদম অলপ ওপৰত উঠিছোঁ আৰু আছে ওপৰত উঠিম বহুত ওপৰত আহিলোঁ এই বাবা আৰু আছে আৰু ওপৰ আছে তো বন্ধুসকল মই অকলে অকলে আহি মানে জেগাখিনি হেৰাই গৈছিলোঁ পোৱাই নাছিলোঁ কাকো বন্ধুবিলাকক কিন্তু কোনো ৰকম বন্ধুক পালোঁ একজনক আৰু বাকী দুজন ক'ত গ'ল ক'বাই নোৱাৰোঁ আৰু ঠিক আছে অলপ আৰু ওপৰলৈ যাওঁ তো বন্ধুসকল ওপৰৰ পৰা নামিলোঁ এতিয়া আৰু বাকী দুজন ক'ত আছে সেইটো চাওঁ ৰ'ব দেখা পাই আছোঁ অলপ ওচৰৰ পৰাই যাই কওঁ নেকি তো এয়া চাওক যাই আছোঁ ওপৰৰ পৰা নামিছোঁ এয়া দেখিছে এয়া ওপৰত দেখিছে নহয় ওপৰৰ পৰা নামিলোঁ এতিয়া কেনেকুৱা হৈ আছে এই চাওঁ এইফালে ঢেকীয়া শাক পাৰি আছে এইফালে দুজনটো এয়া চাওক ঢেকীয়া শাক বহুত পোৱা যায় এইফালে ধুনীয়া একদম এয়া চাওক ঢেকীয়া শাক ছিঙি আছে এয়া চাওক আৰু কোনোবাই ইয়াতে চেপা পাতিছে যেতিয়া মাছ পাবই নিশ্চয় কিমান পালি চাং ওল ঢেকীয়া এই বহুত আছে বহুত পালি দেখোন ঠিকে আছে ভৰ্তি হৈ গ'ল আৰু আছে কি এতিয়া বিক্ৰী কৰিবি নেকি ঘৰত খাম আৰু খাই যদি অলপ আছে বিক্ৰী কৰিম বিক্ৰী কৰিবি বিক্ৰীটো নকৰোঁ মানে এই আমাৰ নিজৰ মানুহ বহুত আছে তো মাৰি আমাক দিম আৰু অলপ অলপ হয় নেকি দে ঠিকে আছে বঢ়িয়া তো বন্ধুসকল সকলোৱে নিজৰ বেলেগ বেলেগ মানে স্বাদিষ্ট খাদ্যটো মানে তুলি লৈছে আৰু সেইটো মানে মই লৈছোঁ বেলেগ আৰু সহদেৱে লৈছে বেলেগ আৰু ইয়াতে আমাৰ আৰু এজন আছে ইও লৈছে বেলেগ চাওকচোন এইটো কি বুলি কয় কমেণ্টত জনাব এই বস্তুটা বহুত মজা খাই বৰ তেজৰ কাৰণে ভাল ন ভাল হয় বঢ়িয়া বেছ সুন্দৰ সকলোৱে নিজৰ খাদ্যটো লৈছে আৰু মোৰ খাদ্য এইটো মই এইখিনিয়ে লৈছো বাছ এইখিনিয়ে হৈ যাব মোৰ ধুনীয়া শাক এই বতৰতে পোৱা যায় খাই বৰ সোৱাদ তো গাইজ এয়া চাওক আমি সেইখন পাহাৰলৈ গৈছিলোঁ সেইখন পাহাৰৰ ওপৰত সেইখন তো গাইজ আমি ঠিক তেনেদৰে ওল শাক আৰু ঢেকীয়া শাক লৈ আমি উভতি আহিবলৈ ধৰিছোঁ এইবাৰে মই চলাইছো এইবাৰ মই চলাম এইবাৰ স্পীডত যাম হে মামা টাটা বাই বাই তো গাইজ আমি সকলোৱে ঘৰত আহি পালো এতিয়া ভিডিঅ'টো চাই কেনে লাগিল জনাব লাইক কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰি দিব